ইলেকশন আৰু বেছি দিন নাই, ইয়াৰ কাৰণে BPF দল হিচাপে আমি এই ইলেকশনত জিকিবৰ কাৰণে আৰু আমাৰ অঞ্চলত BTC অঞ্চলৰ অকল উন্নয়ন নহয়, ইয়াৰ একতা, ইয়াত শান্তি প্ৰতিষ্ঠা আৰু প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে সমাধান কৰাৰ ৰাস্তা উলিয়াবৰ কাৰণে BPF দলে আজি সকলো জাতি গোষ্ঠীক একগোট লৈ পেলাই ৰাজনীতিক যাত্ৰাত আমি ওলাইছোঁ। কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি কোকৰাঝাৰত আহিছিলে, তেখেতে কি ক'ব? দিব লাগিব বুলি আপুনি কৈছে, কাক ক'ব পাৰে যে দিব লাগিব? এইটোতো অৰ্ডাৰ, সেইটো থ্ৰেটেনিংহে। মই ভাবোঁ আমাৰ ৰাজ্যিক বিজেপি সভাপতি ডাঙৰীয়াই তেনেকুৱা কথা কোৱা নাই বুলি মই ভাবোঁ যে সকলোৱে বিজেপিক ভোট দিব লাগিব বুলি কোৱাটো শুনাত বেয়া শুনে আৰু এইটো অগণতান্ত্ৰিক এটা টাৰ্মিনলজি। গতিকে তেনেকুৱা শব্দ বা ৱাৰ্ডটো নিশ্চয় ব্যৱহাৰ কৰা নাই বুলি মই আশা কৰিম। গণতান্ত্ৰিক দেশ, ৰাইজে বিচাৰ কৰিব কোন পাৰ্টিৰ লগত থাকিলে আমাৰ সমস্যাবোৰ সমাধান হ'ব, আমাৰ অঞ্চলত উন্নয়নমূলক কাম হ'ব, আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা আমি কৰিব পাৰিম, আমাৰ অঞ্চলত থকা বিভিন্ন ধৰ্মাৱলম্বী ভাষা ভাষী একগোট হৈ পেলাই আমি কাম কৰিব পাৰিম। BPF নতুন উদ্যম আৰু নতুন দৃষ্টিভংগী লৈ পেলাই ৰাজনৈতিকভাৱে BTCত যিমান জনগোষ্ঠী, জাতি, ধৰ্মাৱলম্বী ভাষা ভাষী আছে সকলোকে একত্ৰিত কৰি আগন্তুক দিনবোৰত BTCৰ ৰাজনীতিটো ভালকৈ লৈ যাবৰ কাৰণে আৰু আগন্তুক যিকোনো নিৰ্বাচন, পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন, BTCৰ ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যনত উত্তীৰ্ণ হ'ব পৰাকৈ, জিকিব পৰাকৈ আমি সকলো BTCবাসীক একগোট কৰিবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু সেই হিচাপে গোটেই BTC অঞ্চলত 40টা সমষ্টিৰ ভিতৰত আমি ইতিমধ্যে মাছ ৰেলী লৈছোঁ। সকলো ৰাইজক একগোট কৰি পেলাই আমি BTCৰ ভৱিষ্যতৰ সম্পৰ্কে আলোচনা কৰিছোঁ আৰু এতিয়া প্ৰত্যেক জাতি গোষ্ঠীৰ এটা এটা BPFৰ চেল হিচাপে আমি গঠন কৰিছোঁ। আদিবাসী চেল, মাইনৰিটি চেল, কোচ ৰাজবংশী চেল আৰু গোৰ্খা চেল ইতিমধ্যে গঠিত হ'ল। কেন্দ্ৰীয় কমিটি আৰু ডিষ্ট্ৰিক্ট লেভেলত আজি কোকৰাঝাৰত BPF দলৰ কেন্দ্ৰীয় অফিচত বঙালী BPFৰ চেল আমি গঠন কৰি ল'ব পাৰিছোঁ আৰু ইয়াৰ দ্বাৰা বঙালী সম্প্ৰদায়ক BPFৰ লগত জড়িত ৰাখি BPFৰ দ্বাৰাই বঙালী জাতীয় সমস্যা, তেখেতসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ আমি ব্যৱস্থা কৰাৰ বঙালী সম্প্ৰদায়ক এশ্বৰেঞ্চ আমি দিছোঁ আৰু সকলো BTCবাসী বঙালী সম্প্ৰদায়ৰ মানুহসকলে খুব আনন্দিত যে নিজৰ জাতিৰ কথা, নিজৰ কলা কৃষ্টি, ভাষা, সাহিত্য, সংস্কৃতি উন্নয়নৰ কথা, জাতীয় সমস্যাৰ কথা তেখেতসকলে এই বঙালী চেলৰ পৰা BPF দলৰ নেতৃবৃন্দলৈ মেছেজ দিব পাৰিব আৰু একত্ৰিতভাৱে তেখেতসকলে কাম কৰিব পাৰিব। ইয়াৰ কাৰণে আজি 600জনমান BTCৰ বিভিন্ন জিলাৰ পৰা আহি পেলাই বঙালী চেলটো গঠন কৰি ল'ব পৰা গৈছিল। আগন্তুক দিনবোৰত আমি সকলো BTCবাসীক এইখিনি আশ্বাস দিব বিচাৰোঁ যে আমি ৰাজনৈতিকভাৱে যেতিয়াই একত্ৰিত হ'ব পাৰিম তেতিয়াই BPF দলৰ দ্বাৰা আমাৰ অঞ্চলৰ সমস্যা, আমাৰ অঞ্চলত থকা জাতি গোষ্ঠীসকলৰ সমস্যা সমাধানৰ ব্যৱস্থা নিশ্চয় আমি কৰি ল'ব পাৰিম। ডেফিনেটলি